ফাইনেল লুক এক মিনিট মই আপোনালোকক ওপৰৰ পৰা তললৈ এবাৰ দেখাম। নমস্কাৰ, পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ মই পংখী বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো কি আপোনালোকে ইতিমধ্যে চাগে থাম্বনেইলটো দেখি গম পাইছে। মই একচুৱেলি ভাবা নাছিলোঁ, একো প্লেনিং নাছিলে, মই ৰাস নাচিম উইদাউট প্ৰেক্টিচ। মোৰ একো প্ৰেক্টিচ নাই, মোৰ একো ৰিহাৰ্চেল কৰা নাই, মই টাইমো পোৱা নাই। তো মই আজি ৰাস নাচিম, মানে এই সন্ধিয়া সময়ত মই ডিচাইড কৰিছোঁ যে মই নাচিম বুলি। আৰু মোৰ হাতত একো বস্তু নাইকিয়া, মেকআপৰ না কিবা আছে না মোৰ হাতত গহনা পাতি কিবা আছে। পুৰণা যি আছে মই সেয়াই পিন্ধিম। আৰু মই খোপা চোপা বান্ধিব নাজানো, মই চুলিখিনিও কাটি ল'লোঁ মই ৰাস নানাচোঁ বুলি। আৰু এতিয়া মই ৰাস নাচিবলৈ ওলাইছোঁ, কাৰণ মাহঁতে যিহেতু চাবলৈ যাব আৰু ময়ো যাম লগতে। কিন্তু মানে চাবলৈ যোৱা মানে যদি কোনোবাই নাচি থাকে মইতো বহি থাকিব নোৱাৰিমেই, সেইটো কাৰণে ভাবিছোঁ এনেই এপাক নাচোঁ। সৰুৰ পৰা আচলতে ৰাস পূৰ্ণিমাৰ পিছদিনাখনে মোৰ জন্ম নমা। ৰাস পূৰ্ণিমাৰ পিছদিনাই জন্ম। মোৰ গাঁৱত ৰাস হৈ আছিলে আৰু তেতিয়াই মোৰ জন্ম হৈছিলে 21 নৱেম্বৰ তাৰিখে। আৰু মানে ৰাস বুলি ক'লে মোৰ সৰুৰ পৰাই মানে এটা মানে আছে আৰু যে ভাল লাগে কিবা এটা। নাচিব জানো নাজানো সেইটো ছেকেণ্ডেৰী কথা, বাট ভাল লাগে ৰাস বুলি ক'লে। সেইটো কাৰণে মানে ৰাসৰ খোল তালৰ শব্দ শুনিলে ৰ'ব নোৱাৰোঁ, আৰু সেইকাৰণে নাচিবলৈ ওলাইছোঁ উইদাউট এনি প্ৰেক্টিচ। আপোনালোকে চাব আৰু খালি নাহাঁহিব কোনেও। আৰু মই ওলাই পেলাই মোৰ ফাইনেল লুকটো দেখাম, আৰু লগতে মোক তাইক কেনেকৈ মেকআপ কৰি দিছে সেইটোও দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া মই বেগ চেগ লৈ ওলাইছোঁ বৰমাহঁতৰ ঘৰলৈ। বা আকিয়ে বহুত ভুগিছে। বৰমাহঁতৰ ঘৰলৈ ওলাইছোঁ, বৰমাৰ ভাগিনীয়েকে মেকআপ কৰি দিব। আৰু মাহঁত আহি থাকিব লাহে লাহে। মই ভাইটিৰ লগত যাম, বৰ্তাৰ ল'ৰাটোক মাতিছোঁ, সি আহিছে, তাৰ লগত যাম। আৰু এয়া বৰ্তাৰ ল'ৰা, সি আহিলে, এতিয়া তাৰ লগতে যাম বৰ্তাহঁতৰ ঘৰলৈ, মানে বৰমাহঁতৰ ঘৰলৈ। বৰমাহঁতৰ ঘৰ পালোহি, কিন্তু ৰাসৰ সেয়া মই জাষ্ট পালোহি বৰমাহঁতৰ ঘৰ। ৰাসৰ একদম মাত আহি আছে তাৰ পৰা। এই আজি মোক মেকআপ কৰিব দেই বৰমা। মোৰ কিবা আছে, পুৰা লিপষ্টিক দি আই শ্বেডো বনাই দিছে। এইবিলাকক কয় মেকআপ আৰ্টিষ্ট যোগাৰ। আৰু একদম লিমিটেড বস্তু দি এইখিনি মোৰ মেকআপ হৈছে, আৰু অকণমান বাকী আছে। চকুকেইটা শুকুৱাই নাইকিয়া। চকুটো কি কৰিছে, কিহেৰে কৰিছে মই ক'ম বাৰু আপোনালোকক, দেখাই আছোঁ মোৰ বস্তুখিনি মাত্ৰ। তাইও একো বস্তু অনা নাই, মোৰো একো বস্তু নাইয়ে মেকআপৰ, বাট ষ্টিল তাই ধুনীয়া মেকআপ কৰিছে। আৰু ইয়াকে কয় মেকআপ আৰ্টিষ্ট বুলি। এইকেইটা বস্তু আৰু মোৰ বস্তু এয়া কামত নহা বস্তু। এইবিলাক এইটো এটা, আৰু এইবিলাক মই এইবোৰ কামত নহা বস্তুবিলাক লৈ আহিছোঁ। তাই সেই তেনেকৈ সজাই কৰি দিছে আৰু। আৰু মই ওলালোঁ, আৰু অকণমান টাচ আপ বাকী আছে। বাকী তাই একো মেকআপৰ সঁজুলি নোহোৱাকৈ তাই মোক ৰেডি কৰিছে। ময়ো আচলতে ভাবা নাছিলোঁ নাচিম বুলি, কিন্তু মানে চবেই নচা দেখি মানে মোৰ নাচিবলৈ মন গ'ল। তাৰপিছতে সেয়াই আৰু। ৰ'ব মই খোপাটোও দেখাম। এইটো মোৰ খোপা, খুব ধুনীয়াকৈ বান্ধিছে তাই।
মেকআপ আৰ্টিষ্টৰ মুখখন দেখাব লাগে তাই মানে ইমানে ব্ৰিলিয়েণ্ট মেকআপ আৰ্টিষ্ট নহয় একো এটা ইকুইপমেণ্টছ নাইকিয়া তাই ইমান ধুনীয়াকৈ মেকআপ কৰিছে মানে আই এম ছেটিছফাইড আৰু দেই তাই বহুত ধুনীয়াকৈ কৰিছে আৰু এইটো মোৰ ফাইনেল লুক এক মিনিট মই আপোনালোকক ওপৰৰ পৰা তললৈ এবাৰ দেখাম ৰ'ব চাবলৈ দাদা আহিছে আৰু তাই মোক মেকআপ কৰি দিছে আৰু মামা আৰু এজনী ভণ্টি উস্তাদি আৰু মই আহি বমাহঁতৰ ঘৰ পালোহি এতিয়া মই কাপোৰ সলাম মোৰ মানে ফুট চুট চব খুলি গ'ল আৰু মই একচুৱেলি ভাবা নাছিলোঁ নাচিম বুলি সেইটো কাৰণে মোৰ একো প্ৰিপেৰেশ্যনো নাই আৰু মই বেছিকৈ নাচিবও নোৱাৰিলোঁ বাৰু অলপেই পাৰিলোঁ যিমানখিনি মানে আগতে নাচিছিলোঁ আৰু মোক আজি মেকআপ কৰি দিছিলে দীপশিখাৰ ঘৰ পুৰণি গুদামত আৰু আপোনালোকে যদি এটা ভাল লুক বিচাৰে ব্ৰাইডেল লুক হওক বা এনি পাৰ্টিৰ লুক হওক আপোনালোকে দীপশিখাক কণ্টেক্ট কৰিব পাৰে মই তাইৰ কণ্টেক্ট নাম্বাৰটো আৰু তাইৰ মই ফেচবুকৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাইক যোগাযোগ কৰিব পাৰে এতিয়া বাজিছে 3:05 মই এতিয়া আহি ঘৰ পালোহি কাইলৈ ৰাতিপুৱাই মই ক্লাছ পোৱাকৈ যাব লাগিব গুৱাহাটী তো আজিলৈ মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰ লগ পাম টিল দেন টেক কেয়াৰ বাই বাই